কোভিড-19 হটস্পট হিচাপে পৰিণত হৈ ৰেড জোনত আছে গোলাঘাট জিলা। আজি জিলাখনত কৰোনা ভাইৰাছৰ লগত সন্মুখত থাকি যুঁজ দিয়া চিকিৎসক নাৰ্ছ চিকিৎসা কৰ্মীক সম্বৰ্ধনা জনাই জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে। উল্লেখযোগ্য যে জিলাখনত 9 জনকৈ কোভিড-19 ৰোগী আৰু 54 জন কোৱাৰেণ্টাইনত থকা লোকক সেৱা আগবঢ়াই আহিছিল এইসকল ডক্টৰ নাৰ্ছে। জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মুটিয়ে তেওঁলোকক বিহুৱান সম্বৰ্ধনা পত্ৰ আৰু উপহাৰ টুকুৰাৰে সন্মান যাচে। যিসকল ডক্টৰ ল্যাবৰেটৰী টেকনিচিয়ান ষ্টাফ নাৰ্ছ আৰু গ্ৰেড 4 সকলে আমাৰ কোভিড-19 আইসোলেশ্যন ৱাৰ্ডত পেশেন্টৰ চোৱা চিতাৰ দায়িত্বত আছিল। তেওঁলোকে নিজৰ কোৱাৰেণ্টাইন কমপ্লিট কৰি তেওঁলোকৰ যিখিনি টেষ্ট কৰা হৈছিল গোটেই টেষ্ট নিগেটিভ হ'ল। আজি তেওঁলোকে সেই কোৱাৰেণ্টাইন পিৰিয়ড অতিক্ৰম কৰাৰ পিছত নিজৰ ঘৰলৈ এতিয়া ঘূৰি যাব পাৰিব। আৰু গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আমাৰ চিভিল হস্পিটেলৰ হেল্থ ছ'চাইটি নেশ্যনেল হেল্থ মিছন সকলোৰে সম্মিলিতে আমি এটা যৌথ প্ৰচেষ্টা হাতত লৈছিলোঁ যাতে আমাৰ এই ৱাৰিয়ৰসকল যিসকলে আইচোলেশ্যন ৰুমত নিজৰ জীৱন উৎসৰ্গা কৰি এটা অনাহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰু অতি সাহসিকতাৰে তেওঁলোকে এই ভয় জিকি তেওঁলোকে গোটেই ৰোগীক সুস্থ কৰি তুলিবলৈ সক্ষম হৈছিল আৰু তেওঁলোক নিজেও অতি সুখৰ কথা যে প্ৰত্যেকজন সুস্থ হৈ আছে। আজি আমি আটাই মিলি তেওঁলোকৰ কাৰণে এটা টোকেন অফ লাভ শ্বেয়াৰ কৰিছোঁ।